Musicians সকলক অকণমান 1 মিনিটৰ কাৰণে মন ৰ'দ কৰিব দিছোঁ এইফালে লাহে লাহে 1 2 3 4 1 2 পিছত ৰাইজে বজোৱা নাই একেলগে হাত চাপৰি বজাব লাগিব একেলগে হাত চাপৰি বজাব লাগিব একেলগে হাত চাপৰি বজাব কাইলৈ প্ৰগ্ৰাম আছে মই যাব নোৱাৰিম হয় ভৰ দিব লাগিব দেই এইবুলি হয় আচলতে আমি বিহু যেতিয়া গাওঁ আৰু বেমেলীয়া বিহু যেতিয়া গৰুতীয়া বিহু গাওঁ আমাৰ ডেকাসকলে হয়তো এইদৰে হয় দিব লাগে গতিকে হাতবোৰ এইদৰে কৰিব হয় ঠিক আছে আমাৰ ছোৱালীসকলে হয় বুলি দিব দেই তখন ডেকাসকলৰ পৰা বাইদেউসকলে হাত চাপৰি দিব দেই
নাচ বাদ দেখি খুব মনলৈ বহুত বহুত গীত আহিছে গীতটো এনেকুৱা আছে এই ভাতৰ লগত পানী খোৱা অনুৰাগে খুব ধুনীয়া গান গায় কিন্তু এটা কথা অনুৰাগ এই ল'ৰাবোৰে কৈ আছে তুমি চেনি খাই আছা বোলে চেনি খাই আছা ন
নহয় চন্দ্ৰ মই চেনি খাইছে মই চেনিয়ে দেখাইছে মই চেনি খাই বেয়াই পায় হয় নেকি ইয়ে মোক অভিনয় কৰি আছে কিছুমান চেনি খাইছে মই নহয় নয়নে খাইছে নয়নে খাইছে চেনি নয়নে বেছিকৈ চেনি খাইছে মই একোৱেই নাজানে মই ক'বলৈ একোৱেই নাজানে ইটো পুৰা খাইছে অঁ আৰু এটা কথা এই হেৰিয়ে কৈছে আমাৰ হিৰকে কৈছে তুমি যে মিহি গুণ্ডা কি তুমি মিহি গুণ্ডা বোলে মই একোৱেই নাজানো কি গুণ্ডা মই কি জানো কিয়ে জানো আচ্ছা সি মিহি গুণ্ডা তো তুমি এটা মিহি গুণ্ডা এটা গান গাই দিব লাগে মই গান গাম ৰাজ পঢ়ি চাব ৰাজ একে খুব ভালো হয় গাম নেকি গাই দিয়া গাম নেকি রাজ কি রাজ গাম নেকি বিহু নেকি এই বজা চেন্টে গামে ঠিক আছে আৰু এটি গীত গাইছোঁ তাৰপিছত মুন্নাক মাতিম তাৰপিছত মুন্নানি পাতিব মাজুলী লাগিব